দিলীপ শইকীয়া আজি আমাৰ সভাত উপস্থিত আমাৰ সুবল পাল ডাঙৰীয়া, ভাস্কৰ জ্যোতি কলিতা ডাঙৰীয়া, মদন ডেকা ডাঙৰীয়া, কিৰণ কাকতি ডাঙৰীয়া, দিলীপ দাস ডাঙৰীয়া, দিলীপ ডেকা ডাঙৰীয়া, তিলক শৰ্মা ডাঙৰীয়া, বীৰেন বৈশ্য ডাঙৰীয়া, মৃণাল কুমাৰ দেৱনাথ ডাঙৰীয়া, জিতেন্দ্ৰ লহকৰ ডাঙৰীয়া, পংকজ ৰামচিয়াৰী ডাঙৰীয়া, মহেশ্বৰ দাস ডাঙৰীয়া আৰু সভাত উপস্থিত আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ থলীৰ ৰাইজ, আপোনালোকে গম পায় না 26 তাৰিখে ইলেকশ্যন আছে? গম পায় নে নাপায়? সকলোৱে গম পায়? 26 তাৰিখে আমাৰ ভাৰতবৰ্ষৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। আমাৰ অসমত 14টা লোকসভা সমষ্টি আছে। 5টাৰ ভোট গ্ৰহণ হৈ গ'ল। 5টাৰ ভোট গ্ৰহণ 26 তাৰিখে হ'ব আৰু বাকী থকা 4টা সমষ্টিৰ ভোট গ্ৰহণ 7 মে তাৰিখে অনুষ্ঠিত হ'ব। আমাৰ বেজেৰা অঞ্চলৰ ৰাইজ মান্দাকাটা, বেজেৰা, আগতলা, চাংচাৰী, ভোপাতৰী, ৰুদ্ৰেশ্বৰ আৰু লাচিতগড় পঞ্চায়তৰ ৰাইজে দ্বিতীয় পৰ্যায় অহা 26 তাৰিখৰ ইলেকশ্যনত আমি ভোটদান কৰিব লাগিব। আজি আমাৰ প্ৰচাৰৰ শেষ দিন। ইতিমধ্যে মই ৰাতিপুৱাৰ পৰা গলগাঁও, লাহৰীঘাট, মাজবাট, এতিয়া বেজেৰা আৰু শেষৰ সভাখন কমলপুৰ সমষ্টিত কৰি আজি আমি প্ৰচাৰৰ সামৰণি মাৰিম। মই জানো যে আমাৰ বেজেৰা প্ৰচাৰৰ প্ৰয়োজন নাই, ৰাইজে বিজেপিক ভোট দিবই, ৰাইজে আমাক সকলোকে আশীৰ্বাদ কৰিব। তথাপিতো পঞ্চায়তত বা গাঁৱত মই যাব পৰা নাই। মুখ্যমন্ত্ৰীৰ দায়িত্বত থকাৰ কাৰণে অসমৰ চুকে কোণে আৰু ভাৰতবৰ্ষৰো বিভিন্ন জেগাত নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হোৱাৰ বাবে মই পঞ্চায়তত বা গাঁৱত যাব পৰা নাই আৰু সেইকাৰণে আজি আপোনালোক সকলোকে একেলগে লগ পাবৰ কাৰণে মই আপোনালোকক আজিৰ সভালৈ নিমন্ত্ৰণ জনাইছিলোঁ। আজি আপোনালোক সকলোবোৰ ইয়াত আহি উপস্থিত হৈ মোক যি আশীৰ্বাদ দিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যি আশীৰ্বাদ দিলে, তাৰ কাৰণে মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ, নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ অসমত আমাৰ লক্ষ্য যে 14খন আসনৰ ভিতৰত আমি কেনেকৈ অতি কমেও 12খন আসনত আমি জিকিব পাৰোঁ। কিন্তু ইলেকশ্যন চলি থাকোঁতে মোৰ এনেকুৱা লাগিছে, ইলেকশ্যন আৰম্ভ হওঁতে মোৰ লাগিছিলে যে 11খন আসনত জিকিম, লাহে লাহে মোৰ লাগিছে যে 12খনত জিকিম আৰু আজি মোৰ লাহে লাহে বিশ্বাস হৈছে যে এইবাৰ বিজেপি 13খন আসনত বিজয়ী হ'ব। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ লক্ষ্য হ'ল 2026 চনত যেতিয়া ইলেকশ্যন হ'ব, 126টা সিটত ইলেকশ্যন হয়, আমাৰ লক্ষ্য বিজেপি যাতে অহাবাৰ 100টাতকৈও বেছি বিধানসভাত সিট জিকিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এই লক্ষ্যৰ কাৰণে আমি কাম কৰিব লাগিব আৰু
সকলোৱে মিলি আমি অসমখনত নতুনকৈ গঢ় দিব লাগিব। আপোনালোকে জানে যে আজি আমাৰ অসমখন এটা নতুন আৰু ভাবিব নোৱাৰা পৰিৱৰ্তনৰ ফালে গতি কৰিছে। মই যেতিয়া ৰাজনীতিত আহিছিলোঁ সেই সময়ৰ অসম আৰু আজিৰ অসমৰ মাজত আমি ভাবিব নোৱাৰা পৰিৱৰ্তন দেখা পাওঁ। মই যেতিয়া ৰাজনীতিত আহিছিলোঁ সেই সময়ত আলফাৰ আন্দোলন আছিল, বড়ো আন্দোলন আছিল, কাৰ্বি আন্দোলন আছিল। ৰাইজৰ ৰাস্তা ঘাট, স্কুল কলেজ আৰু ৰাইজৰ অৰ্থনৈতিক অৱস্থা সেই সময়ত যি অৱস্থাত আমি দেখি